221 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন কৰা হৈছে গুৱাহাটী মহানগৰীত। আৰু ইয়াতে যিটো অসম গড়কাপ্তানি বিভাগৰ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ যি কনভেনশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰ আছে তাতে এই বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু ইতিমধ্যে অনুষ্ঠানস্থলীত ভক্তবৃন্দসকল উপস্থিত হৈছে। এই পৰম্পৰাগত যি গাভৰু বিহু দলৰ গাভৰুসকল ইতিমধ্যে উপস্থিত হৈছেহি। সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া অসমৰ বিভিন্ন কোণৰ পৰা ভক্তবৃন্দ বিহুৰ নাচনীসকল উপস্থিত হৈছেহি। তেখেতসকলকো আমি আজি গুৱাহাটী মহানগৰীত অনুষ্ঠিত হোৱা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ কাৰ্যসূচীলৈ আমি স্বাগতম জনাইছোঁ। মায়ামৰা তথা ভটক জনগোষ্ঠীৰ যি গায়ন বায়ন আছে, গায়ন বায়নৰ দলসমূহ আহিছে, ভক্তবৃন্দসকল আহিছে। আৰু খন্তেক পাছতে সেই গায়ন বায়নৰ দল তেখেতসকলে প্ৰদৰ্শন কৰিব। ইয়াতে পবিত্ৰ যি গায়ন বায়ন আছে সেই গায়ন বায়ন প্ৰদৰ্শন কৰিবলৈ তেখেতসকলে সাজু হৈছে। এয়া পবিত্ৰ যি শাস্ত্ৰভাগ সন্মুখত ৰাখি ভক্তবৃন্দসকল বহিছে। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, এই বৃহৎ যি সাংস্কৃতিক সমাৰোহ প্ৰদৰ্শনী যিটো অনুষ্ঠান 221 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ উপলক্ষে অনুষ্ঠিত হৈছে গুৱাহাটী মহানগৰীত। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা শীৰ্ষ গীতো ইতিমধ্যে প্ৰস্তুত হৈছে, ইতিমধ্যে ৰাইজৰ সন্মুখলৈ আগবঢ়াই দি আছে। আৰু সেই গীতটোৰ প্ৰণেতা বা গীতটোৰ মূল ৰচনা সংগীত শ্ৰুতিমধুৰ কৰি তোলা কণ্ঠশিল্পী অজয় ফুকনৰ মাজত আছে। তেখেত এই মুহূৰ্তত আমাৰ মাজত কৰিছে চাবুৱাৰ সন্তান। আমি তেখেতৰ ওচৰত যাব খুজিছোঁ। এয়া অজয় ফুকন। এটা অনুষ্ঠানটো ইতিমধ্যে আৰম্ভ কৰিছে আৰু আমি সকলোৱে জ্ঞাত বা সকলোৱে হাতে হাতে মোবাইলত ছ'চিয়েল মিডিয়াত উপলব্ধ হৈছে এটা শীৰ্ষ গীত। যিটো অনুষ্ঠান অনুষ্ঠিত এটা শীৰ্ষ গীত সম্পৰ্কে মই আপোনালোকক জানিব বিচাৰিছোঁ, কেনেকৈ প্ৰস্তুতি কৰিলে, আপোনালোকে কেনেকৈ কৰিলে দৃশ্য গ্ৰহণৰ আৰম্ভ কৰি সকলোখিনি? হয়, আচলতে শীৰ্ষ গীত বুলি ক'লে আচলতে এইটো আমাৰ প্ৰথম আৰম্ভণি চাবুৱা অঞ্চলত আচলতে আমাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো থিম ছং আছিলে, সেই থিম ছংটোৰ পৰাই আচলতে এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠানত আমাৰ বিশেষকৈ চাবুৱা ডিব্ৰুগড় বিভিন্ন অনুষ্ঠানত মহাৰজা জয়ন্তী হওক, সোণালী জয়ন্তী হওক, কিবা সমাৰোহ হওক বা এনেকুৱা দিৱস হওক, আজি স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস, এই এনেকুৱা এটা পৰিৱেশ হ'ল। আৰু ইয়াৰ মূল যিজন মানুহে ভাবিছিলে মানুহজনে হ'ল মৃদুপৱন দা আৰু মৃদুপৱন চেতিয়া। তেওঁ প্ৰথম শীৰ্ষ গীত কৰিবৰ কাৰণে গুৱাহাটীলৈ মোৰ ওচৰত আহিল। আমি কৰিলোঁ একেলগে গান। আৰু সেই গানটো যি জনপ্ৰিয়তা গোটেই অসমত, কেৱল চাবুৱাৰ গান হৈ থকা নাই, গোটেই অসমৰ গান। এতিয়া যদি ক'ৰবাত যদি প্ৰাৰ্থনা বা কিবা তেনেকুৱা ধৰণৰ বিদ্যালয়ৰ গীত গোৱা হয়, সেই অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো থিম ছং, সেইটোক আমি প্ৰায় বহুত জেগাত শুনো। তাৰপিছত আমি কেইবাটাও গীত কৰিলোঁ, চাবুৱা গ্ৰন্থমেলাৰ পৰা আদি কৰি চাবুৱাৰ বিভিন্ন অঞ্চলৰ আচলতে অঞ্চলৰ গীতসমূহ কৰিলোঁ। আমি দিনজয় হাজৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা খুব ধুনীয়া গান কৰিলোঁ। আমাৰ যিগৰাকী আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, আমাৰ নেতা সৰ্বানন্দ সোণোৱাল, চাবুৱাৰ সুযোগ্য সন্তান, তেওঁৰ নামতো এটা গীত কৰিলোঁ। আৰু আজি আটাইতকৈ ভাল লাগিছে যে আমি যিগৰাকী মহাপ্ৰতাপী বীৰ যোদ্ধা, আচলতে আমি যাক লৈ আমি আচলতে গৌৰৱ কৰোঁ, আৰু মোৱামৰীয়া বিদ্ৰোহৰ যিগৰাকী নায়ক, মহানায়ক, আৰু যি নিষ্পেষিত বঞ্চিত ৰাইজক আজি ন্যায় দিছিলে, মটক জনগোষ্ঠীক আচলতে এখন ৰাজ্য উপহাৰ দিছিলে, সেইগৰাকী মহান যিগৰাকী স্বৰ্গদেউ আমি ৰজা
আমাৰ সৰ্বানন্দ সিংহ তেখেতৰ 24 মে এই দিনটোত সমগ্ৰ মটক জনগোষ্ঠীয়ে স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস হিচাপে পালন কৰে আৰু তাৰ লগত সংগতি ৰাখি শংকৰ গোহাঁই বিশেষকৈ তেওঁ প্ৰথম উদ্যোগ লৈ কিনে আহিছিলে আৰু মোক জনাইছিল। তাৰপিছত অনুজ চেতিয়া ককাইদেউৰ পৰা আদি কৰি অমূল্য দাৰ পৰা জীৱন কোঁৱৰৰ পৰা আমাৰ দেৱতা গোটেইখিনি এটা সমূহীয়া প্ৰচেষ্টাত আচলতে এই দিৱসটো গুৱাহাটী মহানগৰীত উদযাপন কৰাৰ এক মানে আমি প্ৰয়াস কৰিলোঁ। তাৰপিছত আমি এটা গান নিৰ্মাণ কৰিলোঁ। কাৰণ কি এটা গানেৰে গোটেই পৃথিৱীক মানে আচলতে যদি কিবা এটা ডকুমেণ্টেশ্যন আমাৰ নাথাকে বা আমি ৰাইজৰ মাজলৈ যদি লৈ যাওঁ, আমাৰ ৰজাগৰাকী হয়তো বহুতেই চিনি নাপায় এতিয়া। কাৰণ কিয় আজি চুকাফা বুলি ক'লে হয়তো বহুতে জানে, কিন্তু মটক ৰজা সৰ্বানন্দ সিংহ বুলি ক'লে বহুতেই নাজানে। কিন্তু আমি ব্যাপক প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ এই গান মাধ্যমে বা সংবাদ মাধ্যম বিভিন্ন মাধ্যমে আমি যাব লাগিব, কবিতা আকাৰত যাব লাগিব। সেইকাৰণে এটা গান নিৰ্মাণ কৰিলোঁ আৰু গানটো চাবুৱাৰ বিভিন্ন লোকেশ্যনত গানটো ভিডিঅ' মানে শ্বুট কৰিছে, ভিডিঅ' সংগ্ৰহ কৰিছে, পৰিচালনা কৰিছে। গোটেই ভিডিঅ'টোৰ খুব এটা ভাল কনচেপ্ট লৈ কিনে আমাৰ মৃদুভৱন চেতিয়া আৰু আমাৰ দিব্যজ্যোতি লাহন আৰু তেওঁলোকৰ এটা টীম, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। ইমান এটা ধুনীয়া গান উপহাৰ দিলে। তাৰপিছত আমি ইয়াতে গুৱাহাটীত আমি কিবাকিবি যেতিয়া গাই থকা অলপ তেনেকুৱা ধৰণৰ হেৰি কৰি আমি এটা খুব কম দিনৰ ভিতৰত এটা আমি ভিডিঅ' আমি অসমবাসী ৰাইজলৈ এৰি দিছোঁ। আৰু আমাৰ মূল অভিনেতাজন আছেই, যিগৰাকীয়ে মানে আমাৰ মটক ৰজাৰ চৰিত্ৰত মানে গানটোত অকণমান তেওঁক আমি ব্যৱহাৰ কৰা হৈছে গোটেই গানটো তেওঁকেই। আৰু আজি গোটেইজন মটক ৰজা হৈ আহিছে আৰু এই কল্যাণ আমাৰ ককাইদেউ হয় আৰু আমি একেখন গাঁৱৰ মানুহ হয়। আজি ভাল লাগিছে যে চাবুৱাৰ পৰা গোটেই বৃহৎ এটা দল আজি গুৱাহাটী মহানগৰীত আনিছোঁ আৰু ভকতসকল দেখিছে আমাৰ গায়ন বায়ন, আমাৰ যি ৰীতি নীতি আমি এইখিনি উপস্থাপন কৰিবৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চিতভাৱে এটা খুব সুন্দৰ অনুষ্ঠান আৰু খুব মাংগলিক ৰীতিৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হৈছে। ইয়াত চাওক আপোনালোকে ভক্তবৃন্দসকল তেখেতসকল বহিছে আৰু যি মাংগলিক ৰীতি অনুযায়ী তেখেতসকলে বহি আমাৰ পবিত্ৰ যিখন শাস্ত্ৰ আছে, শাস্ত্ৰৰ সন্মুখত সাক্ষী কৰি এই পবিত্ৰ যিটো অনুষ্ঠান আৰম্ভণি কৰা হ'ব, সম্পূৰ্ণ এটা মাংগলিক প্ৰথাৰে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব। আৰু ইতিমধ্যে আপোনালোকক অৱগত কৰিছে যিজন আমাৰ অসমৰ জনপ্ৰিয় সংগীত শিল্পী অজয় ফুকনে অৱগত কৰিছে। এটা শীৰ্ষগীত সম্পৰ্কে সম্পূৰ্ণ কথাখিনি আপোনালোকক অৱগত কৰিলে আৰু ইতিমধ্যে বহুলভাৱে প্ৰচাৰিত হৈছে সেই গীতটো। আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে, আমি লগ পাইছোঁ মূল ব্যক্তি, এই অনুষ্ঠানৰ মূল ব্যক্তি। এখন চেলফি লোৱা হৈছে এইদৰে। আৰু মূল ব্যক্তি অনুজ চেতিয়া ককাইদেউ আছে, তেখেতক আমি জানিব বিচাৰিম আজি অনুষ্ঠানটো অনুষ্ঠিত হৈছে সম্পূৰ্ণ মাংগলিক প্ৰথাৰে। ইয়াৰ পাছত কেনেকুৱা ধৰণৰ পৰৱৰ্তী কাৰ্যসূচী কি লোৱা হ'ব? পুৱাই স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ দিনত দেৱৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান কৰা হ'ল, বন্তি প্ৰজ্বলন কৰা হ'ল। ইয়াৰ পিছতে পতাকা উত্তোলন, এতিয়া মাংগলিক কাৰ্য হিচাপে ভাগৱত পাঠ হ'ব। তাৰপিছতে গায়ন বায়ন হ'ব। গায়ন বায়ন দুযোৰা আহিছে, এতিয়া এযোৰা মানে লাহোৱাল ফুলামপুৰৰ পৰা আহিছে আৰু এযোৰা বৰুৱাহোলা পকাবম পানীতোলাৰ পৰা আহিছে। গতিকে দুযোৰা হোৱাৰ পিছত তাৰপিছতে আমাৰ এটা গছতলৰ বিহুৰ দল আহিছে লখিমপুৰৰ পৰা, তেওঁলোকে গছতলৰ বিহু প্ৰদৰ্শন কৰিব। তাৰপিছতেই আনুষ্ঠানিকভাৱে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, কৃষি মন্ত্ৰী অতুল বৰাকে আদি কৰি প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা, বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুকে আদি কৰি বহু গণ্যমান্য ব্যক্তি মুকলি সভাত উপস্থিত হ'ব। আৰু আমি আশা কৰিছোঁ আজি 221তম সৰ্বানন্দ সিংহ দিৱসটি গুৱাহাটীত সফলতাৰে সমাধান হ'ব আৰু সকলো ৰাইজৰে আমি সহযোগিতা পাইছোঁ। মটক জনগোষ্ঠী যিসকল ৰাইজ আজি ইয়াত আছে তেওঁলোকো আগবাঢ়ি আহিছে। তাৰ বাবে আমি সঁচাই মানে যিদৰে ভাবিছিলোঁ আমি সফল হ'ব বুলি আমি কামনা কৰিছোঁ। বাইদেউ, আমি আৰু এটা কথা আমি জানিব বিচাৰিছোঁ, আপোনাৰ যিটো অনুষ্ঠান অনুষ্ঠিত হৈছে 221 সংখ্যক সৰ্বানন্দ সিংহদেৱৰ যি দিৱসৰ লগত সংগতি এটা শীৰ্ষগীত আপোনালোকে প্ৰস্তুত কৰিছে, খুব এটা সুন্দৰ। ইতিমধ্যে বহুলভাৱে প্ৰচাৰিত হৈছে যিটো সামাজিক মাধ্যমত, আৰু সেইটোৰ মূল চিন্তা কৰা ব্যক্তিজন আপুনি আছে, অজয় ফুকন আছে, এনেকৈ ভালেমান কেইজন ব্যক্তি আছে। গতিকে আপোনালোকৰ মানে এই চিন্তাটো মানে কেনেধৰণে মানে উদ্বেগটো কেনেকৈ হ'ল, কেনেকৈ? আমি এটা কথা চিন্তা কৰিলোঁ যে আমাৰ স্বৰ্গদেউজনাৰ অকণমান মানে অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ আৰু বিশ্ববাসীৰ
কাষতো তেখেতৰ মানে গুণ গৰিমা যাতে প্ৰকাশ পায় তাৰ বাবে এটা সংগীত হেৰি কৰাৰ কাৰণে মানে প্ৰস্তুত কৰাৰ কাৰণে আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষকৈ আলোচনা কৰা হ'ল আৰু তাতে আমি শংকৰ গোহাঁই আৰু অজয় ফুকনক দায়িত্ব দিয়া হয় আৰু তেওঁলোকৰ সহযোগত সুন্দৰভাৱে গীতটি সিদিনা আমি উদ্বোধন কৰিলোঁ অজয় ফুকনৰ মা ষ্টুডিঅ'ত আৰু এইটো সুন্দৰ হৈছে আৰু আমি যি দেখিছোঁ ৰাইজে আদৰি লৈছে আৰু ৰাইজে আদৰি লোৱা দেখি আমি মানে সঁচাই খুবেই আনন্দিত হৈছোঁ নিশ্চিতভাৱে খুব এটা সুন্দৰ লোকেশ্যনত চাব বিভিন্ন লোকেশ্যনত গীতটোৰ দৃশ্যগ্ৰহণ লোৱা হৈছে ইয়াতে আপোনাৰ মটক জনগোষ্ঠীয় যিটো পৰম্পৰাগত সাজপাৰ পৰিধান কৰি কিছুমান ভিডিঅ'গ্ৰাফী লোৱা হৈছে কোলাবৰী নৃত্য পৰা আৰম্ভ কৰি আপোনাৰ গায়ন বায়ন আছে বা শাস্ত্ৰ বা ভাগৱত পাঠ কৰাৰ যিটো তাৰো এটা দৃশ্য আমি এই গীতটোত আমি সন্নিৱিষ্ট কৰা হৈছে আচলতে খুব কম সময়ৰ ভিতৰত যিহেতু গানটো কৰিবলগীয়া হ'ল যিমানখিনি সময় পালোঁ সেই সময়খিনিৰ ভিতৰত এটা খুব সুন্দৰ এটা গীত আমি ৰাইজৰ বাবে আগবঢ়াই দিব পাৰিছোঁ বুলি আমি নিশ্চিত আৰু যিহেতু ৰাইজক জনসাধাৰণ বা ৰাইজে তেখেতসকলে যিহেতু গীতটো খুব ধুনীয়াকৈ আদৰি লৈছে গতিকে ধন্যবাদ সকলোকে আদৰি লোৱাৰ বাবে আৰু এই মুহূৰ্তত আমি সেই অনুষ্ঠানটোৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাব বিচাৰিছোঁ এটা যি মাংগলিক যিটো কাৰ্যসূচীবিলাক আৰম্ভ হৈছে এটা ভকতৰ সন্মুখত আৰু পবিত্ৰ ভাগৱতখনি সাক্ষী কৰি সকলোৱে যাতে অনুষ্ঠানটো অনুষ্ঠিত হয় তাৰ বাবে সেইদৰে সেৱা লোৱা হৈছে এই মুহূৰ্তত 21 সংখ্যক সৰ্বানন্দ সিংহ দিৱসৰ পবিত্ৰ থলীত উপস্থিত হৈছেহি মন্ত্ৰী বিমল বৰদেৱ আৰু এইদৰে আমাৰ 21 সংখ্যক সৰ্বানন্দ সিংহ দিৱসৰ যি শীৰ্ষগীত প্ৰস্তুত কৰা হৈছে সেই শীৰ্ষগীতটো এনেদৰে পবিত্ৰ মঞ্চত প্ৰদৰ্শন কৰা হৈছে আৰু সময়ত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাদেৱৰ লগতে ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল গুৱাহাটী মহানগৰী মাজমজিয়াত স্বৰ্গদেউজনাৰ দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা শীৰ্ষগীতটি এইদৰে বহুসংখ্যক লোকৰ সমবেত হোৱা অনুষ্ঠানত এইদৰে প্ৰদৰ্শন কৰা হৈছে আৰু এইখিনিতে আপোনালোকে অৱগত জনাব বিচাৰিছোঁ যে যিসকল আমাৰ 21 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ দিৱসলৈ অহা অতিথি হওক বা অংশগ্ৰহণ দল বা গায়ন বায়নৰ ভক্তবৃন্দ সকলোকে এইদৰে আপ্যায়ন কৰা হৈছে থলুৱা খাদ্য সামগ্ৰীৰে আপ্যায়ন কৰা হৈছে বিভিন্ন ধৰণৰ থলুৱা খাদ্য সামগ্ৰী প্ৰস্তুত তেখেতসকলক আপ্যায়ন কৰা হৈছে হাঁহৰ মাংস মাছৰ আঞ্জা ঢেকীয়া কলপচলা কলডিল পৰা আদি কৰি যিমানবিলাক থলুৱা খাদ্য সামগ্ৰী আছে সকলোকে সেই খাদ্য সামগ্ৰী আপ্যায়ন কৰা হৈছে এইদৰে খাদ্য গ্ৰহণ কৰিছে খুব এটা সুন্দৰ অনুষ্ঠান
আচলতে এইদৰে অনুষ্ঠিত কৰা হৈছে সকলোৰে সহযোগিতাত সংগীতৰ মহানগৰ গুৱাহাটীত। এইখিনিতে উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 21 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ উপলক্ষে যি শীৰ্ষগীত প্ৰস্তুত কৰা হ'ল, সেই শীৰ্ষগীতটোৰ ভিডিঅ' অংশখিনিৰ পৰিচালনা কৰি 2টা দিনৰ ভিতৰত খুব কম সময়ৰ ভিতৰত আচলতে মই আভাজনে আৰু সতীৰ্থ দিব্যজ্যোতি লাহন দুয়ো একেলগে লাগি ভিতৰত শীৰ্ষগীতটো আচলতে ভিডিঅ' অংশকে প্ৰস্তুত কৰি তুলিছিলোঁ, যাৰ বাবে আজি উদযাপন সমিতিয়ে এই মৰমখন আগবঢ়াইছে। আৰু এইখিনিতে আজি সতীৰ্থ দিব্যজ্যোতি লাহনৰ অনুপস্থিতি খুবেই অনুভৱ কৰিছোঁ। খন্তেক পাছতে আমাৰ যিটো শীৰ্ষগীতটো আমি এইদৰে প্ৰদৰ্শন কৰিবলৈ চাউণ্ড চেক কৰি আছে আমাৰ সংগীত শিল্পী আমাৰ অজয় এয়া, আৰু এফালে আছে মোৰ কল্যাণ স্বৰ্গদেউ এজন, আৰু সদৌ সমদক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক উজ্জ্বল, আৰু এয়া এখন প্ৰকাণ্ড এখন মিক্সাৰ বোৰ্ড, আৰু এইফালে তললৈ ইয়াৰ পৰা কণ্ট্ৰল কৰা হ'ব। এই স্ক্ৰীণখনতে গানটো প্ৰদৰ্শন কৰা হ'ব। ঘূৰি আছে আৰু ইমানতে এই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ, আৰু পৰৱৰ্তী ভিডিঅ'টো যদি সম্ভৱ হয় বনাবলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰে কেইটামান খুব ভাল লগা স্নেপশ্বট আপোনালোকলৈ আগবঢ়াই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।